আছে এল্টো কেটেন মাত্ৰ 11 মাহ হৈছে লগতে আৰু এখন আছে এফালে গাড়ী মাত্ৰ 10 মাহৰ গাড়ী একা নতুন নতুন গাড়ী পাব আপোনালোকে কম ৰেটত লগতে মহেন্দ্ৰা থাও আছে ওম কাৰ ৱৰ্ল্ড যিটো আছে তিনচুকীয়া মাকুম বাইপাছৰ এডোখৰ হাতীগড় বুলি কয় আৰু বহুতখিনি গাড়ী কমাৰ্চিয়েল গাড়ী আপোনালোকক লাগিলে কমাৰ্চিয়েল গাড়ীও পাব বুলেৰো পিকআপ এসি গোল আৰু লগতে ট্ৰাকো পাব আপোনালোকে ট্ৰাকো দেখিব পাইছে ভিডিঅ'টো শেষলৈকে চাওক কেনেকুৱা কি ধৰণৰ প্ৰাইচ ৰাখিছে গোটেইখিনি জনাম বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' গাইজ নমস্কাৰ কি খবৰ খাতি ভালনে বহুত দিনৰ মূৰত আহিলোঁ ওম কাৰ ৱৰ্ল্ড যিটো আছে মাকুম বাইপাছত আপোনালোকে আহিব পাৰে এডোখৰ হাতীগড় বুলি কয় আৰু বৰ্তমান নতুন ষ্টক বহুতখিনি আছে ইয়াত আপোনালোকে কমাৰ্চিয়েল গাড়ীও এভেইলেবল পাব আৰু একটা বহুত ধুনীয়া ধুনীয়া গাড়ী আছে কম চলা গাড়ী দেখুৱাম ভিডিঅ'টো চাওক আপোনালোকে কমাৰ্চিয়েল গাড়ী বিচাৰিলে ওম কাৰ ৱৰ্ল্ডছত আহিব পাৰে ধুনীয়াকৈ যিটো আছে মাকুম বাইপাছ হাতীগড় তিনচুকীয়া ডিষ্ট্ৰিক্টৰ আৰু বৰ্তমানে ভাইটি কি খবৰ আৰু এখন কি হয় কোন চনৰ হয় 23 কেইমাহ হৈছে মাত্ৰ 10 মাহ হৈছে গাড়ী অতি সুন্দৰ হৈ আছে আপোনালোকে লগ পাই ধুনীয়া কম দামত দিব নতুন এখন গাড়ী লোৱাকৈ আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ীখন ল'লে কম ৰেটত পাব গাড়ীখনৰ ভিতৰৰ এণ্টিয়াৰটো চাই লওক কেনেকুৱা কি কণ্ডিশ্যন হৈ আছে ছিট কভাৰ ধুনীয়াকৈ মজা ছিট কভাৰ লগাই থৈ দিছে পাৱাৰ ষ্টেং আছে 4খন পাৱাৰ উইণ্ডো এণ্ড্ৰইড ছিষ্টেম মিউজিক আছে ধুনীয়াকৈ এচি হিটা এয়াৰ বেগ থাকিব নেকি এখন এয়াৰ বেগ কেইটা আহিব এয়াৰ বেগ দুটা আছে দেখিছে গাড়ীখনৰ বেক চাইডটো চাই লওক নিউ মডেলটো হয় এইটো হ'ল বেক চাইড প্ৰাইচটো কিমান ৰখা হৈছে এখনৰ 680 ৰখা হৈছে 680 বহুত কমত দি আছে 680 কমাই দিছে আপোনালোকে ল'ব পাৰে আৰু ডিব্বিটো কিমান দিলে নিব পাৰিব ৰিফাইনেন্সত ডাউন পে'মেণ্ট 2.5 মান দিলে লৈ যাব 1.5 লাখ 2 লাখ টকা ডাউন পে'মেণ্ট দিলে নিব পাৰিব গাড়ীখন অতি সুন্দৰ আছে ফ্ৰণ্টৰ পৰা ৰিয়েললৈকে চালে নহয় এল্টো কি মডেল হয় এখন এল্টো কেটেন এখন কোন চনৰ হয় এখন 23 অঁ মাত্ৰ 11 মাহ হৈছে গাড়ীখন অতি সুন্দৰ হৈ আছে ব্লেক কালাৰ আছে আপোনালোকে চাই লওক ফ্ৰণ্টৰ পৰা ৰিয়েললৈকে টায়াৰ গিফ্টকেইটাতো একো ক্ষয়ে যোৱা নাই বহুত দিন চলাব পাৰিব আৰু এইটো বেক চাইড হয় গাড়ীখন অতি সুন্দৰ হৈ আছে কিলোমিটাৰ হিচাপে কিমান মান চলিলে এখন কিলোমিটাৰ মানে 24,000 মান চলিছে 24,000 মান চলিছে গাড়ীখন আপোনালোকে চাই লওক পায় ছিট কভাৰ লাগি আছে ধুনীয়াকৈ পাৱাৰ ষ্টেং পাব মিউজিক চিষ্টেম এচি হিটা গোটেইখিনি পাব গাড়ীখন অতি সুন্দৰ আছে কিমান ৰখা হৈছে এখন প্ৰাইচ এখন গাড়ীখনৰ প্ৰাইচটো আপোনাৰ 490 ৰখা হৈছে 490 ৰাখিছে কম বেছ হ'বনে কিবা হৈ যাব কম বেছ হৈ যাব ৰিফাইনেন্স এভেইলেবল আছেনে ৰিফাইনেন্সো এভেইলেবল আছে আপোনালোকে ধুনীয়াকৈ ডাউন পে'মেণ্ট দি নিব পাৰিব কিমান মান ডাউন পে'মেণ্ট দিলে নিব পাৰিব 1 লাখ মান দিলে লৈ যাব 1 লাখ টকামান ডাউন পে'মেণ্ট দিলে আপোনালোকে নিব পাৰিব 2023 চনৰ মাত্ৰ 11 মাহ হৈছে গাড়ী আৰু এখন আছে মাৰুতি চুজুকি কি হয় এখন XL6 কোন চনৰ হয় এখন 22 ৰিফাইনেন্স আছেনে এখন কিমান ডিবি দিলে নিব পাৰিব এখন 2 লাখ টকা দিলে লৈ যাব পাৰিব কিমান ৰখা হৈছে প্ৰাইচটো এখন 980 ৰখা হৈছে 980 ৰাখিছে কম বেছ হ'বনে গাড়ীখন কম বেছ হৈ যাব আৰু এফালে আছে মহেন্দ্ৰা স্কৰ্পিঅ কোনটো মডেল হয় এইটো 15 মডেল আৰু গাড়ীখন চাই লওক স্কৰ্পিঅ মহেন্দ্ৰাৰ অতি সুন্দৰ গাড়ী 7 চিটাৰ গাড়ী এলহিল লাগি আছে গাড়ীখনৰ ৰিফাইনেন্স আছে নহয় কিমান ডাউন পে'মেণ্ট দিলে নিব পাৰিব এখন এইটো আপোনাৰ 2 লাখ দিলে লৈ যাব পাৰিব 2 লাখ টকা ডাউন পে'মেণ্ট দিলেও নিব পাৰিব প্ৰাইচটো কিমান ৰখা হৈছে এখনৰ প্ৰাইচটো আপোনাৰ 950 ৰাখিছে গাড়ীখন আপোনালোকে চাই লওক হোৱাইট কালাৰত S10 মডেল হয় দেখিছেনে স্কৰ্পিঅ S10 মডেল হয় আৰু ধুনীয়াকৈ নিব পাৰিব গাড়ীখন অতি সুন্দৰ হৈ আছে আপোনালোকক পাৰিলে ভিতৰ এণ্টিয়াৰটো দেখাই দিছোঁ কেনেকুৱা কি কণ্ডিশ্যন কি ফেচিলিটি পাব 4খন পাৱাৰ উইণ্ডো পাই যাব পাৱাৰ ষ্টিং পাই যাব ষ্টেঙতে গোটেইখিনি কণ্ট্ৰলাৰ পাই যাব আপোনালোকে আৰু মিউজিক চিষ্টেম আছে হিটাৰ এচি ৰানিং আৰু 7 চিটাৰ গাড়ী ছিট কভাৰ লগাই থৈ দিছে অতি সুন্দৰ হৈ আছে গাড়ীখন আপোনালোকে চাব পাৰে আহিব পাৰে ওম কাৰ ৱৰ্ল্ড আপোনাৰ যিটো আছে তিনচুকীয়া মাকুম বাইপাছৰ এডোখৰ হাতীগড় বুলি কয় কণ্টেক্ট নাম্বাৰ আহি আছে কণ্টেক্ট কৰিলে হ'ব আৰু এখন আছে মহেন্দ্ৰা থাৰ কোন চনৰ হয় এখন 2022 চনৰ ৰেড কালাৰ আছে দেখিছে আপোনালোকে অতি সুন্দৰ হয় এটা VIP নাম্বাৰ হয় 8000 নাম্বাৰ হয় গাড়ীখন আপোনালোকে চাওক এলহিল লাগি আছে গাড়ীখনৰ অতি সুন্দৰ হৈছে গাড়ীখন কিমান ৰখা হৈছে প্ৰাইচ 12,80,000 টকা ৰাখিছে এনেতো অৰিজিনেলততো বহুতখিনি দাম হয় জানেই আৰু মহেন্দ্ৰা থাৰ এখন 4x4 নে 4x4 মডেল হয় এখন আপোনালোকে অফ ৰোডিং কৰিবলৈ মজা পাব এখন কিমান ডাউন পে'মেণ্ট দিলে নিব পাৰিব 2 লাখ টকা দিব লাগিব 2 লাখ টকা ডাউন পে'মেণ্ট দি আপোনালোকে মহেন্দ্ৰা থাৰ নিব পাৰিব আৰু লগতে VIP নাম্বাৰ পাব আৰু লগতে কম বেছ হ'বনে কম বেছ হৈ যাব ন আৰু এইফালে এখন আছে হুণ্ডাই কি হয় i20 এলহিল লাগি আছে দেখিছে গাড়ীখন অতি সুন্দৰ হৈ আছে কিমান ৰখা হৈছে এখন প্ৰাইচ 380 ৰাখিছে 380 ৰাখিছে কোন চনৰ ক'লা এখন 2016 চনৰ মডেল কম বেছ কৰি দিব আহিব কিমান ডিব্বি দিলে ওলাব এখন ডাউন পে'মেণ্ট 1 লাখ মান দিলে ওলাই 1 লাখ টকা মান দিলে আৰু এখন আছে ৰেনল্ড কুইড কোন চনৰ হয় এখন 16 16 চনৰ কিমান ৰখা হৈছে
এইটো 380 380 ৰাখিছে আপোনালোকে আহিব পাৰে ধুনীয়াকৈ নিবহি পাৰে কম বেছ কৰি দিব 380 ৰাখিছে যিটো দাম কৈছে সেইটোৱে নহয় কমাই মেলি দিব ন এখন ৰিফাইনেন্স আছেনে আছে কিমান দিলে নিব পাৰিব এখন আপোনাৰ 1 লাখ মান দিলে লৈ যাব 1 লাখ মান দিলে নিব পাৰিব ন আৰু ৰ'দটো বহুত চাহ গৰম বহুত নমত আহিলোঁ ইয়ালৈ তিনিচুকীয়ালৈ বুলি আৰু কমাৰ্চিয়েল গাড়ী আপোনালোকে বহুত এভেইলেবল পাই যাব এইফালে আছে বুলেৰো কেম্পাৰ হয় কোন চনৰ হয় এখন কিমান ৰখা হৈছে 530 ৰাখিছে আপোনালোকে 530ত বুলেৰো এখন মানুহো যাব পাৰে আৰু ভাড়া মাৰিবলৈও জেগা আছে এখনো আপোনালোকে গাড়ীখন দেখিছে ৰিফাইনেন্স হ'বনে এখন কিমান দিলে নিব পাৰিব 1.5 লাখ মান দিলে লৈ যাব পাৰিব 1.5 লাখ টকা মান দিলে নিব পাৰিব ধুনীয়াকৈ আৰু এইফালে এখন আছে AC গোল হয় আপোনালোকে চাওক ছোটা হাতী বুলি কয় যিখনক আপোনালোকে কমাৰ্চিয়েল গাড়ী হয় ধুনীয়াকৈ ব্যৱসায় কৰিবলৈ নিব পাৰে বডি বনোৱা আছে নিয়ক আৰু ব্যৱসায় কৰক ধুনীয়াকৈ গাড়ীখন এখন কিমান ৰখা হৈছে গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে 370 ৰখা হৈছে 370 ৰিফাইনেন্স হ'ব নেকি এখন আৰু কম বেছটো হ'বই কম বেছ হৈ যাব 2021 মডেল গাড়ী ভাল আছে মজা হৈ আছে গাড়ী আৰু বহুত আছে এফালে আছে এখন সুইফট কোন চনৰ হয় এখন 2019 চনৰ মডেল কিমান ৰখা হৈছে প্ৰাইচটো আপোনাৰ 5.5 লাখ ৰিফাইনেন্স হ'বনে কিমান ডাউন পে'মেণ্ট দিলে নিব পাৰিব 1 লাখ মান দিলে লৈ যাব পাৰিব 1 লাখ টকামান 1 লাখ টকামান দিয়ক সুইফট লৈ যাওক ধুনীয়া এটা কালাৰ আছে আপোনালোকে দেখিছে আৰু এখন আশা চিলভাৰ কালাৰ তেলটো কি মডেল হয় এখন 800 কোন চনৰ হয় কোন চনৰ হয় 21 চনৰ কিমান ৰখা হৈছে প্ৰাইচ এইটো আপোনাৰ প্ৰাইচ আহিব 330 ৰাখিছে কম বেছ হ'বনে ৰিফাইনেন্স এভেইলেবল কিমান দিলে নিব পাৰিব এখন 1 লাখ মান দিলে লৈ 1 লাখ টকামান দিলে নিব এইখন কিমান ৰখা হৈছে এখন আপোনাৰ 2021 মডেল 380 ৰখা হৈছে প্ৰাইচ টপ মডেল হয় টপ মডেল কম বেছ হৈ যাব কম বেছ হৈ যাব ৰিফাইনেন্সো আছে আৰু এইফালে এখন কমাৰ্চিয়েল গাড়ী আছে ইকো ভেন কিমান ৰখা হৈছে এখন ইয়াৰ প্ৰাইচটো 530 ৰখা হৈছে 530 2021 মডেল ৰিফাইনেন্স হ'ব কিমান ডাউন পে'মেণ্ট দিলে নিব পাৰিব 1 লাখ মান দিলে লৈ কিমান মান চলিলে এখন 30 প্লাছ চলিছে 30 প্লাছ চলিছে গাড়ী অতি সুন্দৰ আছে ভাড়া চাৰা ব্যৱসায় মানে আপোনাৰ স্কুল ভাড়া কিবা ভাড়া মাৰিবলৈ ভাল হ'ব আৰু এখন আছে বুলেৰো কোন চনৰ হয় এখন 2019 চনৰ কিমান ৰখা হৈছে 690 ৰখা হৈছে 690 ৰাখিছে আপোনালোকে চাব পাৰে বুলেৰো 7 চিটাৰ গাড়ী হয় জানে আৰু এখন আপোনাৰ AC চেচি পাবনে AC আছে কিমান ৰখা হৈছে এখন 690 ৰখা হৈছে কিমান দিলে নিব পাৰিব 1 লাখ মান দিলে ওলাই যাব 1 লাখ টকামান দিলে নিব পাৰিব আৰু এখন আছে বুলেৰো এখন কোন চনৰ হয় এখন আপোনাৰ 15 চনৰ কিমান ৰাখিছে 490 ৰখা হৈছে মাত্ৰ কিমান দিলে নিব পাৰিব এখন তেনেকুৱা 1 লাখ মান দিলে লৈ যাব পাৰিব আৰু এখন আছে হুণ্ডাই ইয়ন কিমান ৰাখিছে 160 ৰখা হৈছে 160 টিয়ন পাই যাব আপোনালোকে আহক কম বেছ কৰিব ৰিফাইনেন্স হ'বনে ৰিফাইনেন্স এটো নহব কেছ কৰিব অনলি কেছত হ'ব 160 ৰাখিছে 1 লাখ 50 মানত দি দিবনে দি দিব আপোনালোকে আহক 10,000 টকা ডিছকাউণ্ট কৰি দিব আৰু এখন আছে হুণ্ডাই এখন কি হয় ইয়নেই এখন গ্ৰেন আই 10 কোন চনৰ হয় এখন 17 চনৰ কিমান ৰাখিছে প্ৰাইচ 370 ৰখা হৈছে মাত্ৰ 370 কম বেছ হ'ব কম বেছ হৈ যাব ৰিফাইনেন্স এভেইলেবল আছে আৰু এখন আছে এখন এল্টোৱে নেকি এল্টো 800 টপ মডেল কোন চনৰ হয় 21 কিমান ৰখা হৈছে 380 ৰখা হৈছে কম বেছ হ'ব ৰিফাইনেন্সো আছে এভেইলেবল আৰু এফালে হুণ্ডা ইয়নখন এখন আপোনাৰ 12 চনৰ কিমান ৰখা হৈছে 170 ৰখা হৈছে কম বেছ হৈ যাব ৰিফাইনেন্স এটো নহব অনলি কেছত হ'ব আপোনালোকে কেছত নিব পাৰিব ধুনীয়া কম দামত টিয়ন পাই আছে আৰু এফালে এখন আছে বুলেৰো পিকআপ হয় দেখিছে আপোনালোকে ভাড়া চাৰা মাৰিবলৈ গম পালে ব্যৱসায় কৰিবলৈ আৰু এখন কমাৰ্চিয়েল গাড়ী হয় কিমান ৰখা হৈছে 660 ৰখা হৈছে কোন চনৰ হয় এখন 19 চনৰ হয় আৰু এখন আছে এখনটো বডি বনোৱা আছে এখন বুলেৰো পিকআপ FB 4x2 হয় গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে এখন 18 চনৰ কিমান ৰাখিছে 650 ৰাখিছে ৰিফাইনেন্স আছে এভেইলেবল আৰু বহুতখিনি গাড়ী এভেইলেবল আছে আপোনালোক দেখুৱাই আছোঁ ভিডিঅ'টো একেলগে চাওক আৰু কিবা কথা জানিবলৈ থাকিলে কণ্টেক্ট নাম্বাৰ স্ক্ৰীণত আহিছে কণ্টেক্ট কৰিব ওম কাৰ ৱৰ্ল্ড যিটো আছে মাকুম বাইপাছ হাতীগড় তিনিচুকীয়া ডিষ্ট্ৰিক্টতে আহিলে হৈ যাব তিনিচুকীয়া ফালৰ পৰা আহিলে আপোনালোকে বাইপাছেদি আহি থাকিলে দেখা পাবই আৰু বাকী গাড়ীখিনি ষ্টক বহুতখিনি আছে ভিডিঅ'টো একেলগে চাওক এতিয়া আহি গ'লোঁ গুদামতো বহুতখিনি ষ্টক আছে আপোনালোকে দেখিছে বহুত ষ্টক আছে আপোনালোকে দেখাম কিমান পাওঁ আৰু এইফালে এখন আছে এল্টো 800 নেকি কোন চনৰ হয় এইটো 16 কিমান ৰখা হৈছে প্ৰাইচ এইটো 290 ৰখা হৈছে 290 কম বেছ হৈ যাবনে ৰিফাইনেন্স
ৰিফাইনেন্স হৈ যাব আৰু এফালে এখন আছে বুলেৰো কোন চনৰ হয় এখন 2015 চনৰ কিমান ৰখা হৈছে 490 কম বেছ হ'বনে কম বেছ হৈ যাব ৰিফাইনেন্সো আছে ন আৰু ইয়াত আপোনালোকে কমাৰ্চিয়েল গাড়ী বহুতখিনি এভেইলেবল পাই যাব কণ্টেক্ট কৰিলে হ'ব যিকোনো কমাৰ্চিয়েল গাড়ী লাগিলে ছটা হাতী বুলেৰো পিকআপ ডাঙৰ ট্ৰাক লাগিলেও পাই যাব আৰু বহুতখিনি আছে এফালে এখন i20 আছে কোন চনৰ হয় এখন 2016 চনৰ কিমান ৰখা হৈছে এখন আপোনাৰ 460 ৰখা হৈছে কম বেছ হ'বনে কম বেছ হৈ যাব আপোনাৰ ভিডিঅ' চাই আহিলে আৰু কম হৈ যাব আৰু ৰিফাইনেন্সো আছে ৰিফাইনেন্স এভেইলেবল আছে কিমান দিলে নিব পাৰিব এখন আপুনি 1 লাখ মান দিলে কাষ্টমাৰ লৈ যাব পাৰিব আৰু কি আছে দেখুৱা আৰু বুলেৰো আছে বুলেৰো কিমান ৰখা আছে এখন ৰখা হৈছে আপোনাৰ 580 ৰখা হৈছে 580 ৰাখিছে কম বেছ হৈ যাব হেনো আৰু এখনো কিমান চলে ৰানিং হিচাপে আপোনাৰ এইটো 50 প্লাছ চলিছে কোন চনৰ হয় এখন 16 চনৰ আৰু ষ্টক এখন বুলেৰো আছে এখন আপোনাৰ 15 490 আহিব 490 আৰু এফালে ভেন এখন চেলতে আছেনে কিমান ৰাখিছে এখন আপোনাৰ 240 ৰখা হৈছে মাত্ৰ 240 কম বেছ হ'বনে কম বেছ হৈ যাব আৰু এফালে আছে হুণ্ডাই কি হয় এখন i10 কিমান ৰখা হৈছে এখনৰ প্ৰাইচটো আপোনাৰ 380 ৰখা হৈছে 380 আৰু এখনতো আছে নি চেল এখনো চেল আছে কিমান ৰখা হৈছে এখন আপোনাৰ 330 ৰখা হৈছে 330 কোন চনৰ হয় এখন আপোনাৰ 21 হয় আৰু এখন আপোনাৰ 18 চনৰ কিমান ৰখা হৈছে 320 ৰখা হৈছে 320 আৰু এইখন চেলত নে চেলতে আছে কিমান ৰাখিছে ছটা হাতী কিমানৰ পৰা কম কিমানৰ পৰা পোৱা যাব ছটা হাতী আপুনি আপোনাৰ কাষ্টমাৰ আহিলে মানে 340 50 পৰা পাই যাব 340 50 হেনেকুৱা পৰা পাই যাব একা কম দামত কি আছে গাড়ী কম দামত বুলিবলে নেনো পাব নেনো আছে কোন চনৰ হয় এখন আপোনাৰ 12 মানৰ হয় 2012 চনৰ কিমান ৰাখিছে এখন প্ৰাইচটো অনলি 90000 মাত্ৰ 90000 টকা লৈ যাব পাৰিব কম বেছ কৰি দিবনে কম বেছ হৈ যাব অনলি কেছত আৰু দেখিলে বহুতখিনি গাড়ী ষ্টক আছে দেখুৱালোঁ আপোনালোক কমাৰ্চিয়েল গাড়ী লাগিলেও পাই যাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আপোনালোকে আৰু কমাৰ্চিয়েল গাড়ী বহুতে বিচাৰি কমেণ্ট কৰি থাকে কাৰণে আজি আপোনালোক কমাৰ্চিয়েল গাড়ী আৰু লগতে নৰ্মেল গাড়ীখিনিও দেখালোঁ কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো অল কৰি টিপি থ'ব আৰু লগতে আপোনালোকে ফেচবুকত চাই আছে ফেচবুক পেজটো লাইক কৰাৰ লগতে এটা ফ'ল' কৰি দিব আৰু আপোনালোকে চৰাইদেউ লটাৰীত টিকেট লাগে যদি আপোনালোকে কণ্টেক্ট কৰিব পাৰিব নাম্বাৰ স্ক্ৰীণত আহিছে টিকেট আপোনালোকে ল'ব পাৰিব অনলাইনত আৰু বহুতখিনি ষ্টক আছে লগতে এম্বুলেঞ্চ লাগে যদিও নিবহি পাৰিব ষ্টক আপোনালোকে ভয়ংকৰ পাব ওম কাৰ ৱৰ্ল্ডছত